हेलो गाइज की खबर अपना खबर निश्चय ভাল আমি বহুত দিন মতো কামত আহিলোঁ কামত লাগি গ'লোঁ কেইদিনমান আগত আমি কিঞ্চিয়াত ঢালি থৈ গৈছিলোঁ সেই কিঞ্চিটো চাওক কিঞ্চিটো কাম আজি কৰি তিনিদিনমান হ'ল আমি কিঞ্চিৰ কাম কৰিছিলোঁ আজি বহুত দিনত আহিলোঁ আহি চাওক কিঞ্চি বঢ়িয়া হৈ শুকাই আছে চাওক কিঞ্চি আজি ফৰ্মা খুলিম আমি আমাৰ মিস্ত্ৰী ফৰ্মা খুলি আছে এই চাওক এই ফৰ্মা খুলি সেইফালে ফিট কৰা হ'ব আজি সেইফালে কাম চলিব এই চাওক মিস্ত্ৰী কাম কৰি আছে চাওক গাইজ মই তো তাতে আছোঁ তলৰ পৰা ওপৰত আহিলোঁ ওপৰত আহি চাওক মিস্ত্ৰী কাম কৰি আছে মিস্ত্ৰী কি কৰিছে কওকচোন কিন্তু ইয়াৰ পৰা পৰি গ'লে শেষ জীবন শেষ এই চাওক আমাৰ এটা চাইড ফাৰ্মা খোলা হৈ গ'ল চাওক কি ধুনীয়া হৈছে চাওক কি ধুনীয়া কিঞ্চি হৈছে চাওক এই চাওক মিস্ত্ৰী কাম কৰি আছে হেল্ল' গাইজ আমাৰ ফাৰ্মা খোলা শেষ চাই লওক একদম বঢ়িয়া হৈছে ফিনিচিং হ'লে কি হ'ব কিন্তু হাৰাম বোলে অলপ পানী মৰা নাই কি কয় মিস্ত্ৰী পানী মাৰছি না পানী মাৰা নাই পানী দমকলত পানী নাই না দমকলত পানী নাই বোলে সেইকাৰণে পানী মাৰা নাই এই চাওক আমি নিজেই পানী মাৰি আছোঁ উপায় নাই কি কৰিব আৰু মালিকেতো পানী নামাৰেই আমিও নামাৰি দিওঁ অলপ চাওক আমাৰ মিস্ত্ৰী পানী মাৰি আছে চাওকচোন কি বঢ়িয়া হৈছে ফিনিচিংডাল বঢ়িয়া ফিনিচিং হৈছে কিন্তু হয় হয় কিবা এটা হ'লে মিস্ত্ৰী বদনাম হ'ব ক'ব মিস্ত্ৰী ভালকৈ কাম কৰিব পৰা নাই তাই ক'ব চাই লওক আমি পানী মাৰি আছোঁ হে গাইজ আমাৰ কিঞ্চি কাম ক্লিয়াৰ এইটো এতিয়া চাং ভাঙি আছোঁ চাং ভাঙি বেলেগ কিঞ্চিৰ কাম কৰিম এই সেইফালে কাম কৰিম সেইফালে চাং পাতিব লাগিব এতিয়া এই চাওক আৰু মিস্ত্ৰী চাং ভাঙি আছে চাই লওক আপোনালোকে বস্তু দেখোন চাই থাকিব আপোনালোকে এই চাওক এইটো আমাৰ জিৰণি ঘৰ ইয়াতে আমি বৰষুণ দিলে ৰ'দ দিলে ইয়াতে জিৰাওঁ আমি চাওক কাম কৰোঁতে চাওক গামছা পাতি কটি ওলাই আমার চাং মানে কমপ্লিট হয়েছে চাওক এতিয়া পোস্ট বান্ধি আছোঁ পোস্ট বান্ধাৰ পিছত ফৰ্মা ফিট কৰিম তাৰপিছত আমি কিঞ্চিৰ কাম কৰিম চাওক চাই থাকক সেইদিনা সেইটো কিঞ্চি কাম কৰিছোঁ আজি এইটো কৰিম চাই থাকক আপোনালোকে আজি কাম কৰি কেনেকুৱা লাগি আছে কেনেকুৱা লাগছে ৰ'দৰ মাজত কাম কৰি কেনেকুৱা লাগে আপোনালোকে গমেই পায় কেনেকুৱা লাগে ৰ'দৰ মাজত কাম কৰিলে আপোনালোকে নিশ্চয় গমেই পায় কেনেকুৱা লাগে চাওক কিমান কষ্ট কৰিছোঁ আমি চাওক ইমান ওপৰত চাওক ইমান ওপৰত যদি পৰিব লগা হয় কি অৱস্থা হ'ব চাওক আর পোস্ট বান্ধা হয়ে গেল সব ক্লিয়ার পোস্ট বান্ধা মিস্ত্রি ক্লিয়ার হল না ক্লিয়ার হল ফর্মা ফিটিং করিম ফর্মা ফিট করিম ফর্মাটো লৈ যা ফর্মা নিছো চাই থাকক আমার ফর্মা লগোৱা শেষ তুলি লগা হয়ে গেল 60 টকটা মারিম তাই কমপ্লিট হয়ে যাব সব ক্লিয়ার ফর্মা তুলি ক্লিয়ার আমার ফিট করা হয়ে গেল সব মিস্ত্রি কথা সুধিম মিস্ত্ৰী অনুভৱ কেনেকুৱা কওকচোন এইটো তোৰ কাম কৰি আছে ৰ'দৰ মানে অনুভৱ কেনেকুৱা ৰ'দৰ মানে আজি বোধাই হেৰি আছে চাওকচোন 36 আছে চাওক কিমান পাৱাৰ দিছে পাৰে আৰু আমাৰ লিংটাৰ বান্ধা হৈ গ'ল এই চাওক লিংটাৰ কাম শেষ কালি বেণ্ড কৰিম বেণ্ড কৰি তুলি দিম মিস্ত্ৰী লিংটাৰ কাম শেষ ন কমপ্লিট আমাৰ লিংটাৰ পোৱা হৈ গ'ল চাওক চাই লওক এই লিংটাৰ কাম হৈ গ'ল এই টাইম 60 টকটা মাৰিম তাৰপিছত আমি মছলা মাৰিম চাই থাকক আপোনালোকে আৰু ফৰ্মুলা কমপ্লিট ফৰ্মুলা হৈ গ'ল চাওক এতিয়া মছলা ঢালিম ইয়াতে যি ৰ'দ দিছে বাপৰে বাপ কাম কৰি আছোঁ নাযায় আমাৰ মিস্ত্ৰী বহিব হৈছে ৰ'দৰ কাৰণে মিস্ত্ৰী কিবা কওক হে গাইছ চাওক আমি বহি আছোঁ গৰমৰ কাৰণে সিলাই করতে করতে আর সিলাই করা জায়গাই নাই জায়গায় নাই মানে
চিলাই কৰা জেগা নাই গেছি চিলাই কৰোঁতে ইমান চিলাই কৰিছি লম্বিনটো পইচা নাই এই বালৰ কাম কৰি পেলাই লাভ নাই একদিন নাই দুদিন আহো এনেকৈ কাম কৰি লাভ নাই নে কি কয় আৰু চৰি ভুলতে কিবা এটা গালি দি পেলালো আৰু এতিয়া আপোনালোকে এডজাষ্ট কৰি ল'ব মাইণ্ডত সোমাই ল'ব কি হয় নহয় চব আৰু ফৰ্মুলা হৈ গ'ল এতিয়া আমি অলপ বহিছোঁ যি ৰ'দ দিছে গাছৰ তলত অলপ ঠাণ্ডা হাঁহ খাই আছোঁ উপায় নাই বহিব লাগিব কাম কৰিব লাগিব আমাৰ মছলা ঢলা হৈ গ'ল আমাৰ কাম শেষ হ'ল চেচ আজিলৈ ইমানে